আমি কংগ্ৰেছ দলত যেতিয়া আছিলো যুৱ কংগ্ৰেছ কৰিছিলো তেতিয়া বহুত এনেকুৱা কামক আমাক জড়িত কৰা হৈছিল যিবিলাকৰ দায়িত্ব কিন্তু কংগ্ৰেছ দলে ল'ব লাগিব কাৰণ কংগ্ৰেছ দলত থকাৰ কাৰণে এইবিলাক কৰিব লগা হৈছিল বিজেপি দলত আহাৰ দিনাখনৰ পৰা 2015 চনৰ পৰা 10 বছৰ হ'ল গৌৰৱেৰে ক'ব পাৰো যে কোনো ধৰণৰ বেয়া কামত কোনো ধৰণৰ অনৈতিক কামত কোনো ধৰণৰ বেয়া ব্যৱস্থাৰ মাজত সমাজক হানি কৰা কাম ৰাষ্ট্ৰক হানি কৰা কাম এটাও কৰা নাই আৰু ভৱিষ্যতেও নকৰো আৰু সেই কাৰণে ইমান সগৌৰৱে নিজৰ কথাখিনি কোৱাৰ স্পষ্টতা আছে ক'ব পাৰো কৈছো যিটো সংবাদ গোষ্ঠী প্ৰতিদিনে এই ধৰণৰ নিউজ বনাইছে তেওঁলোকক মই ক'ব খুজিছো আজিও কম যে তেখেতসকলৰ ৱেবছাইটত তেখেতসকলৰ সত্তাধিকাৰী তেওঁৰ নিজৰ এটা ডাটা উঠাই থৈছে আপোনালোকে নেটত চালে পাব সত্তাধিকাৰী লিখি থৈছে যে তেওঁ কি লিখিছে জয়ন্ত বৰুৱা proudly introduced himself as a great grandson of legendary হেমচন্দ্ৰ বৰুৱা তাৰমানে তেওঁ পৰিণাতি legendary হেমচন্দ্ৰ বৰুৱাৰ গ্ৰেট গ্ৰেণ্ডসন বুলি তেওঁ গৌৰৱ অনুভৱ কৰে কিন্তু তেখেতে প্ৰমাণ কৰি দেখাওক যে জয়ন্ত বৰুৱা আমাৰ সকলোৰে শ্ৰদ্ধাৰ অসমৰ ভাষাৰ জনক হেমককৰ অভিধানৰ প্ৰণেতা হেমচন্দ্ৰ বৰুৱাৰ তেওঁ কি হয় তেওঁ গ্ৰেট গ্ৰেণ্ডসন হয় নেকি পৰিণাতি হয় নেকি মই কৈছো যে তেওঁ কোনো পৰিণাতি নহয় গোটেই অসমক আভুৱা ভৰি গোটেই মানুহক আভুৱা ভৰি তেওঁ পৰিণাতি বুলি কৈ তেওঁৰ গোটেই বজাৰখন সমাজৰ লগত চলাই আছে তেওঁ গ্ৰেট গ্ৰেণ্ডসন তেওঁ পৰিণাতি হেমচন্দ্ৰ বৰুৱা কিমান শ্ৰদ্ধাৰ মানুহ অসমৰ জাতীয় জীৱনৰ অসমৰ সাহিত্যৰ এনেকুৱা এজন শ্ৰদ্ধাশীল ব্যক্তি সেইজন ব্যক্তিৰ পৰিণাতি নাম লৈ ইমান বেয়া কাম কৰি পৰিণাতিৰ নাম লৈ থকাটো আচলতে অসমীয়া জাতিৰ কাৰণে লজ্জাজনক মই তথ্য সহকাৰে মই কৈছো যে হেমচন্দ্ৰ বৰুৱাৰ কোনো পৰিণাতি নাই কোনো বায়োলজিক্যাল পৰিণাতি গ্ৰেট গ্ৰেণ্ডসন নাই গতিকে তেওঁ কোনো বায়োলজিক্যাল গ্ৰেট গ্ৰেণ্ডসন নহয় গতিকে এনেকুৱা এটা ইমান যাৰ জীৱনৰ পৰিচয়টোৱে ফুৱাৰে আৰম্ভ হৈছে যাৰ জীৱনৰ পৰিচয়টো যাৰ আইডেন্টিটি মোৰ যদি পৰিচয়টোৱে ফুৱাৰে আৰম্ভ হয় তেতিয়াহ'লে সেই মানুহজন কিমান বেয়া হ'ব পাৰে এতিয়া মই গৌৰৱেৰে কওঁ যে মই চান্দকুছিয়া মল্লভোজৰ বৰুৱা নলবাৰীৰ চান্দকুছিয়া মল্লভোজৰ বৰুৱা বংশৰ ল'ৰা মোৰ বংশক লৈ গৌৰৱ কৰো এইটো মই বংশৰ হয় কাৰণে গৌৰৱ কৰিব পাৰো তেওঁ কৈছে যে পণ্ডিত মানে আমাৰ শ্ৰদ্ধাৰ সকলোৰে শ্ৰদ্ধেয় ভাষাৰ আমাৰ হেমককৰ প্ৰণেতা হেমচন্দ্ৰ বৰুৱাৰ তেওঁ পৰিণাতি তেওঁতো নহয় পৰিণাতি কিয় অসমৰ ৰাইজক এনেকুৱা আভুৱা ভৰিছে কিহৰ কাৰণে তেওঁ অসমৰ ৰাইজক ইমান ডাঙৰ মিছা কথা কৈছে অকল সেইটোৱে মিছা কথা নহয় তেওঁৰ মিছা কথা ইমান আপোনালোকে আগতে সংবাদ মাধ্যমত বহুতে পাইছিল চাগে সোণাপুৰত ট্ৰাইবেল বেল্টত ট্ৰাইবেল বুলি দেখুৱাই মাটি কিনিব গৈছিল হাইকোৰ্টৰ ৰখত পৰিছিল মনত আছে চাগে আপোনালোকৰ ট্ৰাইবেল বেল্টত মানুহে নিজকে অনুসূচিত জনজাতি বুলি কৈ ট্ৰাইবেল বেল্টত মাটি কিনিব যোৱা মানুহজন কিমান অধম হ'ব পাৰে মই এইটো শব্দ কৈছো কিমান অধম হ'ব পাৰে সেইজন মানুহে আমাক নীতি শিক্ষা শিকাব নেকি কওকচোন সেইজন মানুহে মোক নীতি শিক্ষা শিকাব নেকি তেওঁ হল সত্তাধিকাৰী গতিকে তেওঁৰ চেনেলত কি বজিছে এইবিলাক আপোনালোকেও বজাই দেখুৱাব যে তেওঁ যেনেকে আমাৰ সন্মুখত বুমটো পঠাই দি সুধে যে আপোনাৰ পত্নীয়ে ৰাজআই হৈছে আপোনালোকে তেওঁৰ ওচৰত বুমটো পঠাই দি সুধিব যে আপুনি হেমচন্দ্ৰ বৰুৱাৰ পৰিণাতি হয় নেকি সুধক হেমচন্দ্ৰ বৰুৱাৰ পৰিণাতি হয় নে নহয় তেওঁ উত্তৰ দিয়ক অসমৰ ৰাইজক ইমান দিনটো একেবাৰে প্ৰধানমন্ত্ৰীৰ ওচৰলৈ গৈ বেইলি সংস্কৰণ কৰি দেখুৱাই দি এনেকুৱা এটা দেখুৱালে যে তেওঁহে তেওঁৰ বালিকাধীন তেওঁহে তেওঁৰ অথৰিটি নহয় মানে তেওঁৰ মানে হেৰিটো তেওঁৰ ওচৰতে আছে তেওঁতো পৰিণাতি নহয় গতিকে তেনেকুৱা আভুৱা ভৰা মিছা কথা কোৱা মানুহ এজন কিমান বেয়া হ'ব পাৰে সমাজ জীৱনৰ কাৰণে কিমান কুলক্ষিত হ'ব পাৰে সেই কথাটো আপোনালোকে জানিব লাগে আৰু মই জানিবৰ কাৰণে কথাটো কৈছো মোৰ এইবিলাক কোৱাৰ ইন্টেনশন নাছিল কিয় আমি ৰাজনীতি কৰা মানুহ আমি যেতিয়া চৰকাৰী কামত থাকো আমাক কেতিয়াবা সমালোচনা কৰক আমাৰ ক'বলগীয়া একো নাই এটা মোৰ পত্নীয়ে কিবা ব্যৱসায় কৰিছে সেই ব্যৱসায়লৈকে মোৰ পত্নীৰ ব্যৱসায়লৈকে যেতিয়া যাব তেওঁলোকৰ তেতিয়া সঁচা কথাবিলাক উন্মোচন কৰিব লগা হয় মোৰ ল'ৰা ছোৱালীলৈকে যেতিয়া যাব তেতিয়া তেওঁলোকৰ সঁচা কথাবিলাক উন্মোচন কৰিব লগা হয় আৰু সেই কাৰণে মই কৈছো মোৰ ইমান দিন আমাৰ লগত মোৰ বহুত নিউজ বজায় মই কেতিয়াও নকওঁ নিউজ বজায় অধিকাৰ আছে প্ৰত্যেকটা সংবাদ মাধ্যমৰ অধিকাৰ আছে সংবাদ মাধ্যমে মোৰ ভাল বজাব কেতিয়াবা বেয়া বজাব ভাল বজালে প্ৰশংসা কৰো বেয়া বজালেও বেয়া নাপাওঁ ঠিক আছে বজাব আমি তাৰ পৰা সংশোধন ল'ম কিবা ভাল কাম কৰিম কিন্তু সকলোৱে জানে যে মোৰ পত্নীয়ে তাত এখন ফাৰ্ম কৰিছে কোনো অনিয়ম কৰি তাৰ ফাৰ্মত ৰাজসাহায্য বা হেৰি লোৱা নাই বেংকৰ লোন লৈছে লোন লৈ তাত সাবসিডি পাইছে তাৰ পিছত তেওঁ তাৰ আগতেও এপেক্স বেংকৰ লোন লৈছিলে তাৰ আগতে ফাৰ্মখন এষ্টাব্লিছ কৰাৰ সময়ত এপেক্স বেংকৰ লোন লৈছিলে তেতিয়াও নেটফিৰ পৰা সাবসিডি পাইছে এগ্ৰিকালচাৰ ভেটেনেৰী ফিচাৰী এইবিলাকত যদি লোন লৈ সাবসিডি পায় এইটো নিয়ম
এগ্ৰিকালচাৰ ভেটেনেৰি ফিচাৰী এইবিলাকৰ ক্ষেত্ৰত ইভিন মই সিদিনাখনো কৈছো যে আমি এতিয়া ইণ্ডাষ্ট্ৰী বনাই আছো ইণ্ডাষ্ট্ৰীবিলাকত আমি 30% কেপিটেল ছাবচিডি নিদিওঁ নেকি কোনোবা এখন হোটেল বনালে 5 কোটি টকা ইনভেষ্ট কৰি হোটেল বনালে তো 30% কেপিটেল ছাবচিডি আমাৰ পৰা চৰকাৰৰ পৰা লৈ যায় জিএসটি ৰিবেট পায় তো যি ইণ্ডাষ্ট্ৰী আমি প্ৰমোট কৰিব খুজো সেই ইণ্ডাষ্ট্ৰীত চৰকাৰে এনেকুৱা ছাবচিডি দিয়ে ই সকলোৱে পাব ই প্ৰতিদিনৰ মালিকে বিচাৰিলে পাব আৰু মালিকেও তেনেকুৱা চাগে দুই এটা লোৱা ওলাব মোৰ ওচৰত তথ্য অহা নাই তেওঁলোকে পাব সবে বিচাৰি পায় অলপ কেইদিনমান আগতে এনেকুৱা ছাবচিডি বিচাৰি আপোনালোকৰ সংবাদ সেৱাৰ দুজন মালিকে আবেদন কৰিছে মই জানো গতিকে সকলোৱে পাব এইটো কোনো অন্যায় নহয় গতিকে এনেকুৱা ধৰণৰ ন্যায়সংগত কাম এটা কৰাৰ পিছতো আৰু অলৰেডি এছেম্বলিত ওলাই গৈছে এছেম্বলিত তথ্য আহিছে যে এই 90 জনী গিৰগাই কাক দিছিলে কিমান পইচাত দিছিলে সেই তথ্য এছেম্বলিত পদ্ম হাজৰিকাই দি দিছে এটা নিউজটো বজাবলৈ যে ঠিক আছে তথ্য নাই গৰুখুটিৰ প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকা আছে তেওঁকতো চিনি পায় তেওঁ সুধিলে তেওঁ তথ্যটো দি দিয়ে তাৰমানে ইণ্টেনশ্যনেলি আমাৰ ইমেজটো নষ্ট কৰিবৰ কাৰণে তেওঁলোকে কাম কৰে গতিকে এনেকুৱা ইণ্টেনশ্যনেলি নষ্ট কৰিলে তেওঁলোকৰ সমাজত যিটো প্ৰতিষ্ঠা তাকতো নষ্ট কৰিব লাগিব নে নাই গতিকে আপোনালোকে এইটো বজাব যে তেওঁ হেমচন্দ্ৰ বৰুৱাৰ একো নহয় কাৰণ তেওঁৰ প্ৰতিষ্ঠাটো হেমচন্দ্ৰ বৰুৱাৰ পৰিণতি বুলি তেওঁ অসমত প্ৰতিষ্ঠা কৰিব বিচাৰিছে মই হেমচন্দ্ৰ বৰুৱা মানে এটা পণ্ডিত এটা ইমান ডাঙৰ পৰিয়ালৰ পৰা ইমান জ্ঞানী মানুহৰ মই পৰিণতি বুলি প্ৰতিষ্ঠা কৰে তেওঁ আচলতে একো নহয় গতিকে সেইটো আপোনালোকে বজাব লাগিব তেওঁৰ প্ৰতিষ্ঠাটো আমাৰ প্ৰতিষ্ঠা যেনেকৈ নষ্ট কৰিব খোজে তেওঁলোকৰ প্ৰতিষ্ঠাও নষ্ট আপোনালোকে কৰাৰ দায়িত্ব কিয় দায়িত্ব যে আমাৰ প্ৰতিষ্ঠা নষ্ট যোনে কৰিব আমি কোনো বেয়া কাম কৰা নাই মই দায়িত্ব সহকাৰে কৈছো 2015 চনত বিজেপিত যোগদান কৰাৰ পৰা কোনো ধৰণৰ বেয়া কাম কোনো ধৰণৰ অসামাজিক কাম কোনো ধৰণৰ ৰাষ্ট্ৰক বেয়া কৰিব পৰা কোনো কাম কৰা নাই এটা দায়িত্ব সহকাৰে কৈছো কোনোবাই যদি প্ৰমাণ দিব পাৰে তেতিয়া মই কম যে এইটো আপুনি বেয়া কাম কৰিছে আজিলৈকে কৰা নাই গতিকে আমি সততাৰে ক'ব পাৰো কিন্তু তেওঁলোকে সেই সততাৰে ক'ব নোৱাৰে মই ক'লোৱে যে নামৰ যাৰ পৰিচয় গণ্ডগোল জনজাতি বুলি নিজৰ মাটি কিনিব যায় ট্ৰাইবেল বেল্টত সেই মানুহৰ কি হেৰি আছে এটা যিজন তাৰ মুখ্য সংবাদক তেওঁলোকে বহুত নিউজ বজাই থাকে অজস্ৰ গ্ৰাহস্থ হিংসাৰ নিউজ বজায় সৰু ঘটনা এটা হলে এনেকে বজায় যে পৰিয়ালটো মুখ ওলাব নোৱাৰা হৈ যায় সেইজন মানুহৰ পত্নীক তেওঁ কি কৰে সেইজন মানুহৰ কন্যাক তেওঁ কি কৰে কন্যাই আহি নিজৰ ষ্টুডিঅ'ৰ ভিতৰত মুখত থু মাৰি থৈ যায় সেইবিলাক ঘটনাটো আপোনালোকে জানে সংবাদ মাধ্যমৰ সব মানুহে জানে সেই মানুহে এটা চুট্টাই লগাই সুন্দৰভাৱে বিৰাট ভাল ভদ্ৰলোকৰ দৰে কথা কোৱাৰ নৈতিক অধিকাৰ আছে নেকি আছে জানো নৈতিক অধিকাৰ নিজে প্ৰথম হট হ'ব লাগিব হযৰত মহম্মদে যেনেকে চেনি খাবলৈ নিজে বন্ধ কৰি মিঠাই খাবলৈ বন্ধ হৈ মিঠাই খাব হাক দিছিল তেনেকে নিজক প্ৰথম হট কৰি লোৱা তাৰ পিছত বেলেগৰ কথা কবা এনেকুৱা ধৰণৰ নৈতিক স্খলন হোৱা কিহৰ কাৰণে হৈছে এইটো আপোনালোকে জানে তেওঁলোকে যেনেকে বেলেগৰ গ্ৰাহস্থ হিংসা বজাই থাকে তেওঁলোকৰ মুখ্য সম্পাদকজনৰ গ্ৰাহস্থ হিংসাৰ ওপৰত এটা টকশ্ব পাতক যদি সাহস আছে হেমচন্দ্ৰ বৰুৱাৰ নাতিয়েক নহয় বুলি এটা টকশ্ব পাতক যিজনে এইকেইদিন খুব চিঞৰ বাখৰ কৰি আছে আপোনালোকৰ বহুতৰ মাজত এইটো ধৰণৰ 2 বছৰ 1.5 বছৰ আগৰ এটা ভিডিঅ' আছে যিজনে চিঞৰ বাখৰ কৰি আছে ক'ত ধৰা পৰিছিল গুৱাহাটীত সেই ভিডিঅ'টো আপোনালোকৰ তাত আছে বহুতৰে আছে মই কোৱা নাই সেই ভিডিঅ'টো লাগিলে কেতিয়াবা দি দিম যিজনে এইকেইদিন টিভিত বিৰাট আৰু তেওঁ সেই মুখ্য সম্পাদকজনৰ খুলখালিয়া নিজৰ বায়েকক এনেকুৱা কৰাৰ পিছতো যদি কাবৰ মানৱতা নাথাকে কোনো ধৰণৰ মানৱতা নথকা মানুহ হয় যে নিজৰ বায়েকক অত্যাচাৰ কৰিলে যদি তেওঁ সহ্য কৰিব পাৰে সেইজন মানুহৰ ক'ত মানৱতা আছে কওক মই আজি এই কাৰণে কৈছো যে এইবিলাক কথা সমাজে জানিব লাগে আমাক যেনেকে নগ্ন কৰিবৰ কাৰণে বেয়া দেখুৱাবৰ কাৰণে চেষ্টা কৰে যে আমি নোহোৱা কথাটো আমি নোহোৱাটো বেয়া দেখাবলৈ চেষ্টা কৰে সেইবিলাক হোৱা মানুহৰ কথা কৈছো যে তেওঁ হেমচন্দ্ৰ বৰুৱাৰ নাতিয়েক পৰিণতি নহয় মুখ্য সম্পাদকজনৰ পত্নীৰ অত্যাচাৰ মানসিক অত্যাচাৰ অত্যাচাৰ অইনৰ লগত সম্পৰ্ক এইবিলাক সকলোৱে জনা কথা তাৰ উদাহৰণ আপোনালোকেও জানে যিজন খুলখালিয়াকে তাত চাকৰি কৰে এইকেইদিন বিৰাট তেওঁ টকশ্ব'ত এক্টিভ হৈ আছে তেওঁৰ এটা ভিডিঅ' আপোনালোকৰ হাততে আছে তেওঁ নিজৰ বায়েককো এনেকুৱা কৰাৰ পিছত তেওঁ এনেকে যে সহ্য কৰিব পাৰে সেই ধৰণৰ মানসিকতাটো মই দেখা নাই এতিয়া তেওঁলোকে কেলেংকাৰীৰ কথা কয় বহুত কেলেংকাৰী অমুক তমুক আপোনালোকে ৰেজিষ্টাৰ অফ কোম্পানীৰ ৱেবছাইটটো চাই ল'ব এটা মই মাত্ৰ কোম্পানীৰ নাম কওঁ এই কোম্পানীটোৰ নাম হ'ল নিউজ এণ্ড মিডিয়া প্ৰাইভেট লিমিটেড কোম্পানীৰ ৱেবছাইটত চাই ল'ব ইয়াৰ মালিক কোন আজিৰ তাৰিখৰ প্ৰতিদিন গোষ্ঠীৰ যিজন নেকি MD মেনেজিং ডাইৰেক্টৰ স্মিতাক্ষী গোস্বামী আৰু লগত কোন আছে সুদীপ্ত সেন ক'ব লাগিব নেকি সুদীপ্ত সেন কোন মইতো কোৱাৰ প্ৰয়োজন নাই সুদীপ্ত সেনৰ লগত কোম্পানী খোলা কোনোবা মানুহে যদি কয়
নৈতিকতাৰ কথা কেলেংকাৰীৰ বিৰুদ্ধে কথা কয় তাৰ কিবা ভ্যালু আছে নেকি মই মাত্ৰ 3-4জন মানুহৰ কথা কলো মালিকৰ কথা কলো মেনেজিং ডাইৰেক্টৰৰ কথা কলো মুখ্য সম্পাদকৰ কথা কলো এই যিজন সাংবাদিক বৰ সধৰ পৰাই আছে টিভিত এইকেইদিন ওলাই আছে তেওঁৰ কথা কলো গোটেই গোষ্ঠীটোৰ কথা ওলাই পৰিলে এতিয়া আপোনালোক জীৱকলে সেই গোষ্ঠীটোত কাম কৰে এবাৰ গৈ মালিকৰ সন্মুখত বুমটো লৈ পেলাই সুধিব মুখ্য সম্পাদকজনক বুমটো লৈ পেলাই সুধিব যে আপোনালোকৰ ওপৰত এইটো অভিযোগ জয়ন্ত মল্লবুৰে আনিছে যদি আনিছে এই কথাটো সত্য নে মিছা যেনেকৈ আমাৰ ওপৰত এজন অৰ্ধ শিক্ষিত মানুহ যিজন মানুহে জীৱনত ফৰ্মেলি মেট্ৰিক পাছে কৰিব নোৱাৰিলে ফৰ্মেলি মেট্ৰিক পাছ কৰিব নোৱাৰিলে এই অভিযোগটো প্ৰথম কোনে আনিছিল ৰাজীৱ বৰ্মনত কোনে আনিছিল মোৰ সমষ্টিৰ প্ৰাক্তন বিধায়কজনে হয় নে নহয় তেওঁতো মোৰ ৰাজনৈতিক শত্ৰু আনিব কিবা তেওঁৰ শিক্ষা দীক্ষা কিমান ফৰ্মেলি মেট্ৰিক পাছ কৰিব নোৱাৰিলে গতিকে ইংৰাজীৰ এই কাগজবিলাক বুজি নাপাবই তেওঁ কোনোবাই ক'লে ইমান তথ্যটো কেনেকে পায় কি পায় সেইটো বুজি নাপাব নপোৱাটো স্বাভাৱিক তেওঁ ফৰ্মেলি মেট্ৰিক পাছ কৰিব নোৱাৰিলে ফৰ্মেল এডুকেশ্যনত মেট্ৰিক পাছ নহয় ইকুইভেলেণ্ট এডুকেশ্যনত মেট্ৰিক পাছ কৰে যে কিছুমান মানুহে সেই ইকুইভেলেণ্ট এডুকেশ্যনত মেট্ৰিক পাছ কৰিছিল মই প্ৰথম দিনাই কৈছো তেনেকুৱা এজন মানুহে আনিলে অভিযোগ আপোনালোকে তাক লৈ নিউজ বনালে মই একো বেয়া পোৱা নাই মই তাৰ স্পষ্টীকৰণ দিলো স্পষ্টীকৰণ দিয়াৰ পিছতে এনেকুৱা হ'ল যে মই জলৈকে যাওঁ প্ৰতিদিনৰ সাংবাদিকসকলে 5 দিন ধৰি মই যতে যাওঁ সমাজক বেলেগ প্ৰগ্ৰামত গৈছো গভৰ্ণমেণ্ট প্ৰগ্ৰামত গৈছো পাৰ্টি প্ৰগ্ৰামত অকল সেইটোৱে সুধে 4 দিনত 40-50টা নিউজ বজাইছে তেতিয়াতো মানুহৰ এটা ধৈৰ্য থাকিব নহয় উত্তৰটো দিব লাগিব আৰু মই এই কাৰণে উত্তৰ দিছো যে যিজন মানুহে পৰিচয়টো গণ্ডগোল কৰি কৈছে নিজৰ পৰিচয় হেমচন্দ্ৰ বৰুৱাৰ লগত জড়িত কৰিছে যেটো তেওঁ নহয় সেই উত্তৰ মই দিছো এতিয়া তেনেকুৱা এজন অৰ্ধ শিক্ষিত শিক্ষা দীক্ষা নথকা মানুহে ক'লে কথাখিনি ক'লে তেওঁতো বুজি নাপাব যে সাবসিডি কেনেকে পায় 40% বেংকৰ লোন 30% মানে হেৰি নিজৰ ইনভেষ্টমেন্ট তেওঁ এনেকুৱা ক'লে যেন মই যেন কাৰোবাক ডিপ্ৰাইভ কৰি ললো আজিতো মই কৈ দিলো যে ডিপ্ৰাইভ কৰি লৈছো নে 5 জনে নাপালে দিবলৈ ৰৈ গ'ল সেই ধৰণে তেওঁলোকক বজালে এতিয়া তেওঁ বজাই আছে কাৰণ তেওঁ বুজি নোপোৱাটো স্বাভাৱিক তেওঁ কৈ আছে যে তেওঁ মই মোৰ এফিডেভিটত 11 চনত অমুক আছিল 14ত অমুক আছিল এনেকুৱা ধৰণৰ কথাবিলাক কৈ আছে নে নাই গতিকে মোৰ 11ৰ এফিডেভিটখন চালে হ'ল 14ৰ এফিডেভিটখন কাল চালে হ'ল মোৰ পত্নীৰ নামত মালিকাধীন যেটো কোম্পানী আছে তাত জেএম একুয়া এগ্ৰো প্ৰাইভেট জেএমবি একুয়া এগ্ৰো প্ৰাইভেট লিমিটেডৰ আপোনালোকে নেটতে মাৰি চাব মোৰ পত্নীয়ে কেতিয়া সেই কোম্পানীটোৰ ডাইৰেক্টৰ হৈছিল সেই কোম্পানীটো ফাৰ্মখনৰ ডাইৰেক্টৰ হোৱাৰ সময়ত মই এমএলএ আছিলো নাই চালে হ'ল মই মন্ত্ৰী আছিলো নাই চালে হ'ল মই এমএলএ মন্ত্ৰী নাথাকা সময়ত তাত ডাইৰেক্টৰ হৈছে সেই ডাইৰেক্টৰ হোৱাৰ কাৰণে তেওঁ যেটো শেয়াৰ ইকুইটি দিব লাগে তেওঁৰ একাউণ্টৰ পৰা তেওঁৰ ষ্টেটমেন্টৰ পৰা চালে হ'ল তেওঁ সেই শেয়াৰ ইকুইটি কিনিছে নে নাই ডাইৰেক্টৰ হৈছে নে নাই ডাইৰেক্টৰ হিচাপে কাম কৰিছে নাই কোনো ইলিগেল কাম কৰা নাই গতিকে ইলিগেল কাম কৰা নাই যদি ভয় কৰিব লগা কি আছে সেই ধৰণত কাৰণ তেওঁলোকে বুজি নাপায় তেওঁলোকে দুটা ষ্টেটমেন্ট ওলাই লৈ চিঞৰি আছে ইমান হ'ল অমুক হ'ল এনেকুৱা হ'ল তেওঁ এনেকৈ কৰিছে তেনেকৈ কৰিছে আৰু কেতিয়াবা আমাৰ মানুহবিলাকৰ নিউজ বজাইছে গতিকে মোৰ কৰজোৰে এটাই অনুৰোধ যে আপোনালোকে প্ৰকৃত সত্যটো দেখাওক মোক ব্যৱহাৰ কৰিব নালাগে মই যদি কৰবাত ভুল আছো মোৰ ভুলটো দেখাওক আৰু মোৰ ব্যক্তিগতভাৱে মোৰ এজ এ মন্ত্ৰী এজন দলৰ সদস্য হিচাপে কৰবাত যদি মই কিবা সামাজিক ভুল কাম কৰিছো তাক লৈ নিউজ বজাক মোৰ কোনো ক'বলগীয়া নাই কিন্তু আমাৰ পৰিয়ালবিলাকৰ নিউজবিলাক যদি এনেকৈ বজায় তেতিয়ালে পৰিয়ালবিলাকৰ মনতো অশান্তি হয় সেইকাৰণে সেই মানুহবিলাকৰ মনতো অশান্তি দিবৰ কাৰণে এই কথাবিলাক ক'ব লগা হয় মই এইকেইদিন ব্যক্তিগত জীৱনত মই কৈছো যে মোৰ পত্নীয়ে মোক এইকেইদিন যিকেইটা কথা কৈছে মই ভাবো যে কোনো পত্নীৰ মনত এনেকুৱা ধৰণৰ দুখ নিদিয়ক কাৰণ মোৰ কন্যা এগৰাকী CBSEৰ পৰা 98% পাৰ্চেন্টেজ লৈ তেওঁলোকৰ ৰাজনীতিৰ লগত কোনো লেনদেন নাই মুম্বাইৰ এখন ভাল ইনষ্টিটিউটত সেন্ট জেভিয়াৰ্ছত পঢ়ি এবাৰ গ্ৰেজুৱেচন কৰিছে তাই বিদেশলৈ এতিয়া এণ্টাৰপ্ৰিনাৰশ্বিপ পঢ়িব যাব মোক কালি ফোন কৰি কৈছে যে দেউতা ভৱিষ্যতে আহি আৰু অসমত কাম নকৰো দিয়া কৰিলেতো আমাৰো কথা এনেকৈ বজাব মোৰ যিজনী ছোৱালী এণ্টাৰপ্ৰিনাৰশ্বিপ পঢ়িব যাব ওলাইছে তাই এণ্টাৰপ্ৰিনাৰশ্বিপ পঢ়ি আহিটো কিবা কৰিব নহয় তেওঁ মোক কৈছে কালি দেউতা মই ঘূৰি আহি অসমত কাম নকৰো দিয়া কিয় নকৰো যে অসমত মই আহি কাম কৰিলেতো মোক এনেকৈ বজাব নহয় টিভিত গতিকে মোক কোনো চিনি নোপোৱা জেগাত ক'ৰবাত কাম কৰিম কিমান দুখ লগা কথা এই কথাবিলাক মানুহে বুজিব লাগে আমিও একজন মানুহ আমি পিতৃ আমিও কাৰোবাৰ পিতৃ কাৰোবাৰ পতি গতিকে আমাৰো এটা জীৱন আছে এই ধৰণৰ মানসিক যন্ত্ৰণা সেই ধৰণৰ পৰিয়ালবিলাকক দিব নালাগে স্পষ্ট কথাটো হ'ল যে মই মোৰ কন্যাৰ উদাহৰণ দি কৈছো তাৰ মানে আমাৰ নতুন জেনেৰেশ্যনে যদি এনেকুৱা ধৰণৰ মোৰ কন্যা নতুন জেনেৰেশ্যন
তাই ডিগ্ৰী পাছ কৰি ওলাইছে, বিদেশলৈ পঢ়িব যাব ওলাইছে, এণ্টাৰপ্ৰিনাৰশ্বিপ এনেকুৱা ভাল কোৰ্ছ এখনত বেপছনৰ দৰে ইউনিভাৰ্চিটিত, আজি ইউএছৰ এখন বেপছনৰ দৰে ইউনিভাৰ্চিটিত তাই চিট পাইছে। তাই পঢ়ি আহি মোক ক'ব কৈছে যে মই পঢ়ি আহি অসমত কাম নকৰো দিয়া। তাতকে দুখ লগা কথা হ'ব পাৰে? তাতকে ডাঙৰ মানে মানে মনত দুখ লগা কথা হ'ব পাৰে নেকি? গতিকে মই আপোনালোকক এইখিনি, আজি যিখন প্ৰেছ মিট, মই কোনো মন্ত্ৰী হিচাপে প্ৰেছ মিট দিয়া নাই, মই বিজেপি দলৰ নেতা হিচাপে দিয়া নাই, মই এজন নাৰীৰ পতি হিচাপে, নাৰীৰ স্বামী হিচাপে, মই দুজন সন্তানৰ পিতৃ হিচাপে এই কথাকেইটো কৈছো। অন্ততঃ আপোনালোকে সত্যতা, মই বেয়া কাম কৰিছো, মোৰ বেয়া কথা বজাওক, মই বেয়া কাম কৰিছো, মোৰ ডিপাৰ্টমেণ্টৰ কিবা হৈছে বজাওক, মোৰ ক'বলগীয়া একো নাই। কিন্তু এনেকে অনাহকতে কিছুমান বস্তু, যিবিলাক বস্তুৱে আমাৰ সামাজিক জীৱনত ক্ষতি কৰে, আমাৰ পৰিয়ালৰ জীৱনত ক্ষতি কৰে, এই কামবিলাক কৰা উচিত নহয়। আৰু সেই কামবিলাকে এই জয়ন্ত বৰুৱাৰ দৰে মানুহবিলাকে কৰি আহিছে। তেওঁলোকে মানুহৰ ঘৰ ভাঙি প্ৰসাদ সাজিছে। অসম আন্দোলনৰ পৰা আলফা আন্দোলনলৈকে কিমান মানুহক মাৰি, কিমানজনৰ মানে হেৰিত গৈ তেওঁলোকে সৌধ সাজিছে, সেইবিলাক কথা অসমৰ ৰাইজে জানে। গতিকে তেওঁলোকৰ সেই স্বভাৱবিলাক এতিয়া এৰক। এতিয়া অসমখন এটা পৰিৱৰ্তনৰ দিশত গৈছে। তেওঁলোকৰ কথা হ'ল যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি বিকাশ আৰু উন্নতি হৈছে, সেই বিকাশ আৰু উন্নতি তেওঁলোকৰ সহ্য নহয়। তেওঁলোকক লাগে অসমত এখন ধৰ্ণাৰ অসম, আন্দোলনৰ অসম, এনি টাইম গণ্ডগোল থাকক, হত্যা হিংসা চলি থাকক। কাৰণ হত্যা হিংসা ধৰ্ণা আন্দোলন তেওঁলোকৰ ব্যৱসায়। হত্যা হিংসা ধৰ্ণা আন্দোলন তেওঁলোকৰ ব্যৱসায়। গৰুৰ ব্যৱসায়, গৰুৰ ফাৰ্ম তেওঁলোকৰ ব্যৱসায় নহয়। তেওঁলোকৰ কাৰণে এইটো কি? কাৰাপচন, কেলেংকাৰী। গৰুৰ ব্যৱসায়, ফাৰ্ম, এগ্ৰিকালচাৰ, এইবিলাক তেওঁলোকৰ ব্যৱসায় নহয়। তেওঁলোকৰ কাৰণে কি? হত্যা হিংসা আন্দোলন চলি থাকিবলৈ তেওঁলোকৰ ব্যৱসায় চলি থাকিব, ৰমৰমীয়া ব্যৱসায় চলি থাকিব। তেওঁলোকৰ ব্যৱসায়টো চলা নাই। আজিৰ তাৰিখত অসমৰ মানুহে গৰুৰ ফাৰ্ম কৰিছে, অসমৰ মানুহে ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী বহাইছে, অসমৰ মানুহে দোকান কৰিছে, অসমৰ মানুহে এগ্ৰিকালচাৰ কৰিছে। গতিকে এই কামবিলাক তেওঁলোকৰ কাৰণে ব্যৱসায় নহয়, এইবিলাক কেলেংকাৰী, এইবিলাক হ'ল গণ্ডগোল। তেওঁলোকৰ কেলেংকাৰী দেখা পায়, এইবিলাক ভাল কাম তেওঁলোকে দেখা নাপায়। সেইকাৰণে মোৰ আপোনালোকলৈ এটা বিনম্ৰ অনুৰোধ, আপোনালোকৰ মাজতো অজস্ৰ সৎ মানুহ আছে, 90% সৎ মানুহ, অসমখনক ভাল পোৱা মানুহ, 2-4টা বেয়া মানুহ থাকে। কিন্তু আপোনালোকেতো অসমখনক ভাল পায়, অসমৰ ভাল বিচাৰে। গতিকে অসমখনক ভাল পোৱা হিচাপে ভাল কামক প্ৰশংসা কৰক আৰু সেইবিলাক মানুহৰ মুখা খুলি দিয়ক, যিবিলাকে আজি অসমত আন্দোলন, হত্যা হিংসা, তেওঁলোকৰ দোকান এখন চলাব বিচাৰে। সেই দোকানখন চলিব নিদিব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত খুব সুন্দৰভাৱে এখন অসমৰ বিকশিত যাত্ৰা আৰম্ভ হৈছে। এই যাত্ৰাত এই ধৰণৰ মানুহবিলাকে যাতে আৰু নষ্ট কৰি পেলাব নোৱাৰে, তাৰ কাৰণে মই এজন নাৰীৰ স্বামী হিচাপে, 2টা সন্তানৰ পিতৃ হিচাপে মই সুন্দৰভাৱে আপোনালোকক সবিনয় অনুৰোধ কৰিছো। আৰু মই ভাবো যে ইয়াৰ মাজতো কিছুমান মানুহে তাৰে এখান কাটি অমুকটো ক'লে তমুকটো ক'লে, এটা উল্টা কথা আৰু বজাব পাৰে আছে, যিবিলাকে ইয়াক আকৌ কণ্টিনিউ কৰিব, তাৰ এটা কাটি ইফালে কৰি অমুক কৰি তমুক কৰি। আৰু সেইকাৰণে সিদিনাখনো মই কৈছিলো যে মোৰ ফেচবুকত আনকাট লাইভ কৰি থ, মই বজাই দিম। মই ধন্যবাদ দিছো, বহুত কেইটা চেনেলে আনকাটটো বজাই দিলে। আনকাটটো বজাই দিয়াৰ লগে অসমৰ ৰাইজে গম পালে যে আচলতে তেওঁ হেমচন্দ্ৰ বৰুৱাৰ কি। আজিতো মই স্পষ্টভাৱে, আজিও আপোনালোকে এইখিনি আনকাটে বজাই দিব। যোনে যোনে লাইভ কৰিছে তাৰ কাৰণে ধন্যবাদ। কমচে কম অসমৰ ৰাইজে এই কথাটো গম পালে। গতিকে মই সকলোকে ধন্যবাদ দিছো। আৰু আপোনালোকক এটাই অনুৰোধ যে এনেকুৱা ধৰণৰ কিবা বাতৰি যদি আপোনালোকে পায় যে মই কৰবাত ভুল কৰিছো, মোক সুধিলে হ'ল, মই তাৰ উত্তৰ দিবলৈ পাইছো। য'ত ভুল কৰিম তাত মই কৰজোৰে মানি ল'ম। আমি ভগৱান নহয়, কৰবাত ভুল হ'ব পাৰে, মই কৰজোৰে মানি ল'ম। কিন্তু য'ত আমি ভুল কৰা নাই, য'ত বেয়া কাম কৰা নাই, তাক লৈ যদি নিউজ বজাই থাকে, মোৰো অলপ মানসিক কষ্ট হয়, মোৰ পৰিয়ালতো মানসিক কষ্ট হয়। আৰু আমি অনাহকতে আমাৰ যিটো কৰ্মস্পৃহা, ৰাতিপুৱাৰ পৰা দিন ৰাতি কৰি কষ্ট কৰি কাম কৰি থৈ, এই কৰ্মস্পৃহাত কৰবাত ক্ষতি হয়। গতিকে মোৰ ক'বলগীয়াখিনি এইখিনি। আৰু আপোনালোকে এইকেইদিন যিমান নিউজ বজাই আছিল, সকলো প্ৰশ্নৰে উত্তৰ মই দিছো। মই ভাবো যে ইয়াৰ পিছত আৰু মই কিবা উত্তৰ দিবলগীয়া নাই। আপোনালোকৰ গোটেইখিনি কথাই মই সুন্দৰভাৱে কৈ দিছো। মোৰ আশা যে আপোনালোকে এই গোটেইখিনি কথা অসমৰ ৰাইজক দেখুৱাই দিব। অসমৰ ৰাইজে বিচাৰ কৰিব মই শুদ্ধ নে ভুল। অসমৰ ৰাইজে তাৰ সিদ্ধান্ত ল'ব। অসমৰ ৰাইজক মই জনাবৰ যিটো দায়িত্ব, সেই দায়িত্বটো পালন কৰি এই সংবাদ মেলৰ জৰিয়তে আপোনালোকক কথাখিনি জনালো। আৰু আপোনালোক সকলোকে ইয়ালৈ অহাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিলো।